আজি বনাম হাঁহে আৰু কোমোৰা। এইফালে কোমোৰা আনি থৈ দিছিলোঁ, ঘৰৰ কোমোৰা হয়। এতিয়া কোমোৰাবোৰ এতিয়া প্ৰায় চিঙি পৰি গৈছে, পিছে গছবোৰ বুঢ়া হৈছে কাৰণে আচলতে চিঙি পৰিছে। গতিকে একো নাই, কোমোৰাবোৰ পিছে পটককৈ বেয়া নহয় যদি একে ঠাইতে আপোনালোকে কোমোৰাটো থৈ দিয়ে লৰচৰ নকৰাকৈ, তেতিয়া বহুত দিন কোমোৰাটো ভাল হৈ থাকে। তো এইখিনিতে মই প্ৰথম কাটি মেলি লওঁ। মই কোমোৰা চোমোৰা কাটিব তেনেকৈ পোৱা নাই, মানে নিদিয়ে, মানে মাহঁতে নিজেই কাটে, ভিতৰ নালাগে মই কাটো বুলি। তো এইটো এতিয়া কাটোঁ আৰু। মাহঁত যিহেতু ঘৰত নাই, মাও নাই দেউতাও নাই ঘৰত। আমাৰ মা আজি আহিছিলে, তেওঁৱে আছে এতিয়া, মই আৰু দেহাহে আছোঁ ঘৰত, আৰু বেলেগ কোনো নাই। সেইকাৰণে আজি এইবোৰ মই কাটিব লগা হৈছে, নহ'লে কোমোৰা মায়ে মোক কাটি দিয়ে, মানে মায়ে কাটি দিয়েহি মই কাটিব নাজানো বুলি। হয়ো পিছে মই তেনেকৈ বস্তু কাটি মেলি পোৱাই নাই বাৰু। ঘৰতনো ক'ত কটা আছে, মই প্ৰায় যিহেতু হোষ্টেলতে আছিলে কাৰণে এইবোৰ কাম ইমান ভালদৰে নাজানো। কটা মেলা কৰি হৈ গ'ল, এতিয়া বনাব লৈছোঁ। সেয়া গেছটো পাতিছোঁ আৰু বহাইছোঁ, লগতে দেহাবোৰক খানাও বনাই আছোঁ। যিহেতু এতিয়া 7:30 বাজি গ'ল, তাইক খাব লাগিব। এতিয়া ঘৰত মানুহ নাই বুলি কৈছে, মায়ে তাক এতিয়া চাইকেলখনত চলাই ঘূৰাই ফুৰিছে। মাংস বনাবলৈ আৰম্ভ কৰি দিলোঁ। এইফালে তেলো দিলোঁ, পিঁয়াজ দিলোঁ, লগতে এতিয়া মাংস দি দিছোঁ আৰু পটাপট বনাব লৈছোঁ। দেহাক পিছে এতিয়া খুৱাব লাগিব। 7:30 হৈছে আৰু বেছি টাইমো হোৱা নাই, সেইকাৰণে যি নহওক বনাই আছোঁ। আৰু পিছত আকৌ তাইক খোৱাৰ পিছত শুব লাগিতো, আমনি কৰি দিয়ে, সেইকাৰণে পটাপট বনাইছোঁ। প্ৰায় হৈ গ'ল ভিডিঅ'খিনি, খালি ভালকৈ কৰিব নাপালোঁ, আধা কৰি দেখিলোঁ আৰু।